Hello guys, welcome. মই আছো আপোনালোকৰ লগত কংকনা বৰ্ডলৈ আৰু আপোনালোকে চাই আছে এডুটক আসাম ইউটিউব চেনেলটো। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো গুৱাহাটীৰ কোন কলেজত আপোনালোকে MBA কোৰ্স কৰিব পাৰিব তাৰ বিষয়ে, লগতে এই কলেজসমূহৰ কি ধৰণৰ ফি ষ্ট্ৰাকচাৰ হয় আৰু সিট ক্যাপাসিটি কি ধৰণে প্ৰভাইড কৰা হয় সেই সকলোবোৰ বিষয়ে কথা পাতিম আজিৰ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু ইয়াতে এটা সৰু ৰিকুৱেষ্ট, যদি আজি আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এই ধৰণৰ মই যেতিয়া আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকে চাব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটীত নিয়াৰলি 20খন কলেজত MBA কোৰ্স প্ৰভাইড কৰা হয় আৰু ইয়াৰ টপ স্পেচিফিকেশনছ হৈছে ফাইনেন্স, সেলস এণ্ড মাৰ্কেটিং, হিউমেন ৰিসোৰ্সেছ, হস্পিটেল মেনেজমেন্ট, IT এণ্ড সিস্টেম অপাৰেশনছ, ৰিটেইল, ডিজিটেল মাৰ্কেটিং এণ্ড এমং আদাৰ্ছ। চ' প্ৰথমখন কলেজ ইউনিভাৰ্চিটি হৈছে MBA কোৰ্স প্ৰভাইড কৰা গুৱাহাটী ইউনিভাৰ্চিটি, আৰু গুৱাহাটী ইউনিভাৰ্চিটি সিট কেপাচিটি হ'ব 120+ আৰু টোটেল ফিজ হ'ব 14K to 63K। ইয়াৰ পিছত আহিব আসাম ডাউনটাউন ইউনিভাৰ্চিটি। আসাম ডাউনটাউন ইউনিভাৰ্চিটি সিট কেপাচিটি হ'ব 60+ আৰু ইয়াৰ টোটেল ফিজ হ'ব 3.6 লাখ। ইয়াত যিটো টোটেল ফিজ কোৱা হৈছে এইটো গোটেই কোৰ্সটো কমপ্লিট হোৱাৰ যিটো এটা ফিজ লাগে সেইটো কোৱা হৈছে। 1 year যিটো ফিজ হয় সেইটো কোৱা হোৱা নাই, একচুৱেলি টোটেল ফিজৰ বিষয়ে কোৱা হৈছে। মোৰ বেলেগ ভিডিঅ'বিলাকতো কুৱেশ্যনছ আহে যে মই টোটেল ফিজ কোৱাৰ পিছতো যিহেতু পাৰ ইয়াৰ নে পাৰ ছেমিষ্টাৰ ফিজ লাগে, সেইটো নহয় যে মই যেতিয়া টোটেল ফিজ কওঁ সেইটো হৈছে অল টোটেল কোৰ্সটোৰ যিটো ফিজ লাগে সেইটো। তাৰপিছত আহিব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সিট কেপাচিটি হৈছে 60+ আৰু টোটেল ফিজ হ'ব 4.6 to 7.5 লাখ। গুৱাহাটী কমাৰ্চ কলেজ। গুৱাহাটী কমাৰ্চ কলেজৰ সিট কেপাচিটি হ'ব 60+ আৰু ইয়াৰ টোটেল ফিজ হ'ব 1.77 লাখ। ইয়াৰ পিছত আহিব আসাম ডন বস্কো ইউনিভাৰ্চিটি আৰু ইয়াৰ সিট কেপাচিটিও সেম হয় 60+ আৰু টোটেল ফিজ হ'ব 3.6 লাখ। NEF কলেজ অফ মেনেজমেন্ট এণ্ড টেকনলজি, ইয়াৰ সিট কেপাচিটি হ'ব 40+ আৰু টোটেল ফিজ হ'ব 1.45 lakhs. Northeastern Regional Institute of Management আৰু ইয়াৰ সিট কেপাচিটি হ'ব 120+ আৰু টোটেল ফিজ হ'ব 3.35 lakhs. এইখিনি আছিল গুৱাহাটীত থকা MBA কোৰ্সৰ কলেজ কেইখনমান। মই যেহেতু কৈছিলোঁ যে এৰাউণ্ড নিয়াৰবাই 20খন কলেজত MBA কোৰ্স প্ৰভাইড কৰা হয় গুৱাহাটীত, কিন্তু মই তাৰ ভিতৰত কেইখনমান চিলেক্ট কৰি আপোনালোকক কৈছোঁ আৰু ইয়াৰ ফি ষ্ট্ৰাকচাৰ আৰু সিট কেপাচিটি কিদৰে প্ৰভাইড কৰা হয় সেই বিষয়ে। আৰু এই ভিডিঅ'টোক লৈ যদি আপোনালোকৰ কিবা ডাউটছ থাকে বা কুৱেশ্যনছ থাকে তলত আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিব নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক আকৌ এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। থেংক ইউ।